এইটো এটা ভঙা চাঙৰ নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন ব্লগ বনাবলৈ আহিছোঁ য'ত আমি ফুৰিবলৈ যাম আৰু আপোনালোকেও বলক আমাৰ আমি এতিয়া আহি পালোঁ এই কলাক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ইয়াত টিকটটো কটা হৈছে। তো টিকট কাটি পেলাই এতিয়া আমি ভিতৰত সোমাই যাম। এয়া হ'ল কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰ। আমি কলাক্ষেত্ৰ পালোহি। আমি চানডে প্ৰায় মানে ফুৰিবলৈ আহোঁ, বাকী দিনটো ডিউটি থাকে, তো আপোনালোকৰ কাৰণে আমি ভিডিঅ' বনাওঁ। আমি আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাব। বহুত গৰম হৈছে, ৰ'দ দিছে বহুত। চব কলাক্ষেত্ৰ আমি আহি পাইছোঁ জাষ্ট। এতিয়া আমি ঘূৰিম, আপোনালোককো দেখুৱাম। মাইনা হাই কৈ দিয়া আকৌ। মাইনা খুব ভাল পাইছে ইয়ালৈ আহি। তাই মানে খেলিবলৈ জেগা পালে, খেলা মানে পাৰ্ক দেখিলে খুব ভাল পায়। বলক এতিয়া কলাক্ষেত্ৰ গোটেই এৰিয়াটো আপোনালোকক এবাৰ দেখাই দিছোঁ। কলাক্ষেত্ৰ স্কুলৰ ষ্টুডেণ্ট হয়, বহুত দূৰ দূৰ ঠাইৰ পৰা ইয়ালৈ আহে চাবলৈ। আমি এতিয়া আহিয়ে অলপ বহি লৈছোঁ। ইয়াত ধুনীয়া পৰিৱেশৰ মাজত আমি বহি লৈছোঁ আৰু মাইনাই এনেকৈ ক'ত বহি আছে। আমি অলপ পাছতে কলাক্ষেত্ৰ ঘূৰিম, তো আমি অলপ বহি পেলাই গৈ আছোঁ। বহুত গৰম হৈছে, সেইটো কাৰণে অলপ বহি লৈছোঁ। ফুলে ফুল 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 ফুলে ফুল ন হয় না? এই ফুল চাই লৈ এইবাৰ আমি এই ভৱনত যাওঁ। তাতনো কি আছে চাওঁগৈ, আপোনালোকক দেখাম। এই কলাক্ষেত্ৰৰ ইয়াতে আছে জাগৰণৰ গান। এইখিনি হ'ল কলাক্ষেত্ৰৰ এৰিয়াটো, গোটেই দেখাই দিছোঁ আপোনালোকক এইখিনি। আমি এতিয়া ইয়াত সোমাম সংগ্ৰহালয়টো, আৰু এনেকৈ দেখিবলৈ হয়। কি হৈছে আমি এতিয়া চাওঁ, এবাৰ গোটেইটো দেখাই দিছোঁ আপোনালোকক। অসমৰ বিভিন্ন জনগোষ্ঠীৰ কাপোৰ ইয়াত দেখিবলৈ পোৱা গৈছে। এইবিলাক হ'ল জনগোষ্ঠীমূলক কাপোৰ। এইটো এটা ভঙা চাঙৰ, তাৰ মাজত আমি একদম ওপৰত আছোঁহি। ওপৰত নামঘৰ আছে, তাৰ একদম ওপৰ পাহাৰৰ ওপৰত আছে। এইটো হ'ল নামঘৰ। নামঘৰীয়া সংস্কৃতি। ইয়াত হাঁচিপতীয়া পুথি পিঠিকা। এইটো পেট্ৰলিয়াম গেলেৰী ইয়াত এটা আছে। এইটো হ'ল শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ। আমি এতিয়া ইয়াত উঠিম ন মানে? এতিয়া আমি আকাশী ৰেল কৈ দিয়া। এতিয়া আমি আকাশী ৰেলত উঠিম।
বলক আমাৰ লগত আৰু পাছফালে কি আছে দেখে চাই লোৱা এইটো দুৰন্ত চকৰি বুলি কয় আমি এতিয়া আকাশী ৰেলৰ ওপৰত উঠিম ইয়াত এইখন হ'ল আকাশী ৰেল আমি এতিয়া ইয়াত উঠিম আৰু এইফালৰ পৰা একপাক ঘূৰি আহি এইফালে আহি ইয়াত আকৌ এখন ষ্টাৰ্ট এইখিনি ধুনীয়া আছে বাঁহেৰে ফুলদানি বনাইছে ধুনীয়া লাগিছে খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি গ'ল আৰু এতিয়া আমি অলপ ঠাণ্ডা খাই লৈছোঁ ভাগৰি গ'লো বহুত গৰমো হৈছে আৰু এইফালে বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ আছে আৰু ইয়াত আকৌ ভৱেন্দ্ৰনাথ শইকীয়া শিশু উদ্যান আছে তো বলক আমি তালৈ যাওঁ এয়া পুতলা বনোৱা হৈছে আমি ইয়াত আহিছোঁ ইয়াৰ ভিতৰৰ প্ৰেক্ষাগৃহ সামাজিক সীতা রামক স্বামী ভাবে বড়িয়ে কর্পূর তাম্বুল যোগাই আনন্দে রহল কলাক্ষেত্ৰ আমি আহিছিলোঁ আৰু কলাক্ষেত্ৰতে এখন ভাওনা আছিলে ভাওনাখনো চালোঁ আৰু ভাওনাখন শেষ কৰি আমি এতিয়া বৰ্তমান ইয়াৰ পৰা ওলাইছোঁ তো আপোনালোকক এইখিনি দেখালোঁ এতিয়া আমি ভিডিঅ'টো সামৰণি কৰিবলৈ লৈছোঁ তো যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব তো থেংক ইউ বাই বাই আমি যাওঁগে আৰু এতিয়া আমি যাওঁগে বাই বাই